সারপ্রাইজটো কিহৰ কাৰণে আহিছো বিক্ৰমে কৈ দিব ঠিক আছে বিক্ৰম কোৱা কথাটো হেল্ল' গাইজ আমাৰ আসাম ব্লগাৰ বয়ছৰ মর্নিং গাইজ আশা কৰো সবে ভালে আছে ন একদম বিন্দাস আপনাৰো একদম ফুলটো বিন্দাস হয় একদম মজানি লাইফ সো হে গাইজ দিস ইজ কষ্টপ দাস এন্ড ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আসাম ব্লগার বয়জ আজি এটা ভাল খবৰ তো মোৰ চ্যানেলটো জড়িত হৈ থকা মানে মোৰ মেম্বাৰখিনিৰ কাৰণে মোৰ এবিবি আসাম ব্লগাৰ বয়জ ফ্যামিলিটোৰ কাৰণে এটা ভাল খবৰ হয় মেবি সবকে নহব পাই কিন্তু মোৰ কাৰণে তো এক্সাইটিং হয় মানে কি কম হয়তো মই ভিডিওটো এক্সাইটিংত মই পটকে কৰিলো হেতু মই ভাবি আছো খুশ খবৰটো মানে মই বাইকত গৈ কম ঠিক আছে বলক ভিডিওটো আৰম্ভ কৰো প্ৰথমতে বাইকত লগ পাওঁ ঠিক আছে লেটস গেট স্টাৰ্টেড ষ্টে টিউন Hey, got some static with some niggas on the other side. Jai Mahakal. Bye bye. So, বিক্ৰমৰ সাথে গৈ খুশ খবৰটো কমকে কি হৈছে এই ভিডিওটো মেইন ক্যাৰেক্টাৰটো হৈছে বিক্ৰমে হয় মানে তো সি ঘৰতে আছে ফোন কৰিছিলো তো তাতে গৈ তাক লগ কৰিমগৈ আৰু কথাখিনি সব পাতিম তাৰ ওচৰত গৈ সব কথা পাতিমগৈ বলক এতিয়া ওকে লেটস গো Let's go. Okay. So finally, বিক্ৰমক হৈ পালোহি সারপ্রাইজটো কিহৰ কাৰণে আহিছো বিক্ৰমে কৈ দিব ঠিক আছে বিক্ৰম কোৱা কথাটো হেল্ল' গাইজ এটা ভাল খবৰ আসাম ব্লগাৰ বয়ছৰ এতিয়া লগোকিটাও আহিলে এইকিটা লগোকিটা মজা এইটো আইছালা মজা এইটো সব ফাইনালি ওয়াও মজা তো বিক্ৰমক অশেষ ধন্যবাদ ইয়ে মোৰ লগোটো আপোনাৰ যোনটো এইটো লগোটো হয় এইটো লগোটো ডিজাইনটো ই কৈছে তাৰপিছত ই যোনটো ইয়াৰ ডিজাইনটো আৰু প্ৰিণ্টিঙৰ দায়িত্ব সব ইয়াৰে আছিলে সব ইয়াৰ কাৰণে বহুত অশেষ ধন্যবাদ ইয়াকতো চিনি পাইছে আমাৰ এক্সট্ৰিম বাইকাৰ্ছৰ আমাৰ ফাউণ্ডাৰ হয় তো লাষ্ট ইয়েৰটো আমাৰ এতিয়া লাষ্ট ইয়েৰ ন লাষ্ট ইয়েৰ আমাৰ যোনটো বাগমৰাত পতা হৈছিলে অল আসাম বাইকাৰ কাৰ্নিভেল তো ইয়ে অৰ্গেনাইজ কৰিছিলে তো আমাৰ ভালে লাগিলে বহুত ফূৰ্তি কৰিলে ইয়াত আৰু কথাটো কি হ'ল ইয়ে মোক এই বস্তুবিলাক গোটেই ডিজাইন দি ক'লে ইয়ে ক'লে যে এনেকৈ লগো এটা বনাব লাগে তাৰপৰা গিভ এৱে কৰিব আৰু মই স্পেচিয়েলি ইয়াত লগোটো বনোৱা মেইন কাৰণটো হৈছে মোৰ 5000 সাবস্ক্ৰাইবাৰ হ'বলৈ একদম সোনকালে গৈ আছে তো আপোনালোকৰ মৰম ভাল পোৱাবিলাক আৰু বেছিকৈ লাগে আপোনালোকে প্লিজ এক্টিভ থাকিব ভিডিঅ'বিলাক এনেকৈ চাই মোক মৰমবিলাক দি থাকিব ঠিক আছে তো লগো আহি গ'ল আৰু বাইকত লগাও নেকি এটা লগো এটা এটা বাইকত আমাৰ বিক্ৰমকে ফাৰ্ষ্ট দিম বিক্ৰমে দিছে কিন্তু মই বিক্ৰমক উল্টাই মই দিম ঠিক আছে আৰু মেইন কথাটো কি হয় আপোনালোক প্লিজ এক্টিভ থাকিব লগো আহি গ'ল বহুত লগো বনোৱা আছে বিক্ৰম কিমান দেখাই দিয়া গাইজ লগো বহুত আছে গিভ এৱে কাৰণে সব ৰেডি হৈ আছে সোনকালে 5000 সাবস্ক্ৰাইবাৰ হ'ব লাগে আমাৰ ভাইৰ ঠিক আছে আপোনালোকৰ সাপোৰ্ট বহুত লাগে 5000 সাবস্ক্ৰাইবাৰ হ'বলৈ একদম আমাৰ সোনকালে গৈ আছো আমাৰ আসাম ব্লগাৰ বয়জ আৰ্মি এবিবি আৰ্মি 5000 সোনকালে হ'ব ঠিক আছে আপোনালোকৰ মৰম ভাল পাবলাক এনেকৈ আপোনালোকক দেখাই দিয়ক আমাক মৰম কৰি থাকক আপোনালোকৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকক ঠিক আছে সোনকালে আহি আছে ঠিক আছে ওকে মজা গিভৱে কাৰণে ৰেডি আছে 5000 হ'লে আৰু সবক বিলাই দিয়া হ'ব ঠিক আছে মজা এটা বিক্ৰমক এটা দিমগে ঠিক আছে বলক ষ্টে টিউন So guys, এটা বিক্ৰমৰ বাইকখনৰ এটা লগতো ফাৰ্ষ্ট ইয়াকে গিভৱে কৰা হৈছে তো লগাই দিও ই বহুত হেল্প কৰিছে এতিয়া ঠিক আছে এয়া আহি গ'ল মজা ফাৰ্ষ্ট লগো লাগি গ'ল আমাৰ বিক্ৰমৰ বাইকত ঠিক আছে মজা ফাৰ্ষ্ট ষ্টাৰ্ট হৈ গ'ল এতিয়া আপোনালোকৰ কাৰণে ৰেডি আছে মই প্ৰথম 50 জন সাবস্ক্ৰাইবাৰৰ এইটো ফ্ৰী গিভৱে কৰিম এই ভিডিঅ'টোত আপোনালোকে কমেণ্টত লিখিব আপোনালোকৰ নিজৰ এড্ৰেছটো দিব মই কুৰিয়াৰ কৰি দিওঁ এডি দিয়া হ'ব আপোনালোকক আৰু ওচৰবিলাক যদি যোৰহাটৰ হয় বা তিতাবৰ হয় এইটো মই নিজে দি দিমগৈ ঠিক আছে তো এনেকুৱা আৰু নতুন গিভৱে আহিব 5000 সাবস্ক্ৰাইবাৰ হোৱাৰ পাছত অলপ কিছুমান বস্তু আহিব এইটো লগো ফাৰ্ষ্ট গিভৱে হয় আৰু কিছুমান বস্তুও গিভৱে আহে স্টাৰ্ট কৰিছোঁ প্ৰথম এইটো সৰু বস্তু এটাৰ পৰা আজিলৈ মানে আৰু এটা গৈ থাকোঁ অলপ এতিয়া ডাইৰেক্ট ৰুমত লগ পাইছোঁ ৰুমত বাইকখিনি কথা কমকৈ ষ্টেডিয়াম So hey guys, already gone by goal.
আমাৰ সাৰপ্ৰাইজটো ৰিভিল হৈ গ'ল মোৰ লগো গিভৱে আহি গ'ল এতিয়া ৰেডি আছে লগো তো মেইন কথাটো হৈ গ'ল এতিয়া আপোনালোকে লগোটো আপোনালোকে বিচাৰিছে তেনেহ'লে আপোনালোকে এটা কাম কৰিব লাগিব এই ভিডিঅ'টো কমেন্ট বক্সত গৈ আপোনালোকে কমেন্ট কৰিব লাগিব আই ওয়ান্ট এবিবি লগো ঠিক আছে আপোনালোকে আই ওয়ান্ট এবিবি লগো বুলি যেতিয়া টাইপ কৰিব তেতিয়া আপোনালোকে এটা কাম কৰিব লগতে আপোনালোকৰ ফুল এড্ৰেছটো দি দিব যাতে মই মোৰ লগোটো আপোনালোকক কুৰিয়াৰ কৰি দিব পাৰোঁ বা কিবা এটা প্ৰকাৰে আপোনাক দিব পাৰোঁ ঠিক আছে তো সেইটো কৰিলে আপোনালোকৰ সুবিধা হ'ব তো ওচৰখিনিতো মই নিজে দি দিব পাৰিম তাৰ দূৰখিনিত অলপ অসুবিধা হ'ব ন মোৰ ভাগৰ এটা ইচ্ছা আছিলে যে নিজৰ পাৰ্চনেল মানুহক এটা বস্তু দিব পাৰোঁ তো বিশেষ ডাঙৰ বস্তু দিব পৰা নাই তো সৰু বস্তু এটা হওক সৰু লগো মোৰ নিজৰ এটা মানে কি বুলি ক'ম মানে মোৰ পাৰ্চনেল মানে এটা মোৰ ইচ্ছা বুলি ক'ব লাগিব তো তেনেকৈ মই দিছোঁ আৰু বেলেগ বেলেগ গিভৱে আহিব তো আপোনালোক প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰি থাকক কেনেকৈ মোক ভিডিঅ'বিলাক চাই থাকক শ্বেয়াৰ কৰি থাকক ঠিক আছে ইয়াৰ মাজত আৰু এটা কথা ক'ম মই অসমত বহুতবিলাক ইণ্ডিভিজুৱেল এতিয়া ক্ৰিয়েটৰ আহিছে ইউটিউবাৰ আহিছে তো বিৰাট ভাল ভাল কাম কৰিছে মই চবকে কৈছোঁ চবেই চবকে ছাপোৰ্ট কৰি যাওক ইউটিউবত আহিবলৈ হ'লে আপোনালোকে সকলোৱে ইটোৱে সিটোক সহায় কৰক অল এবাউট ৰেছপেক্ট এণ্ড ব্ৰাদাৰহুড হয় তো চবকে সহায় কৰক তেতিয়াহে আগুৱাই যাব পাৰিব ইটোৱে সিটোক আৰু এটা কথা ক'ম ইয়াৰ মাজতে আমাৰ অসমৰে এজন ভাল শিক্ষক আৰ্টিষ্ট হাতী শিক্ষক তেওঁ বহুত ভাল কাম কৰি আছে তেওঁক লাইক কৰক শ্বেয়াৰ কৰক ভিডিঅ'বিলাক আৰু যিমান পাৰে তেওঁক হেল্প কৰক মই ভাবোঁ ভাল কাম কৰি আছে আগতে যোনখিনি প্ৰিভিয়াছ ক্লিপখিনি দেখিলে তাৰ পাছত মই কিছুমান মই লগো গিভৱে কৰিলোঁ মোৰ লগৰখিনিৰ মাজত তো মোৰ কিছুমান ছাবস্ক্ৰাইবাৰ আহিলে যোনবিলাক মোৰ লগো চগো লৈ গ'লহি তো মোৰ আৰম্ভ হৈ গ'ল আৰু মানে তো এইটো আগতে লোৱা মানে ক্লিপছ হয় তো এতিয়া মোৰ ষ্টাৰ্ট হৈ গ'ল আমাৰ কিতাপৰখিনি দি আছোঁ তাৰে কিছুমান মই ফটো দিছোঁ আপোনালোকক ইয়াত ফটো আৰু ভিডিঅ' দিয়া হৈছে তো সেইখিনি আপোনালোকে এবাৰ চাই লওক কাক দিয়া হৈছে ঠিক আছে তেওঁলোক কোন কোন হয় এবাৰ ভালদৰে চাওক ঠিক আছে লেটছ গো Assam blogger boys. Boria moza. Haira mai dok. Ele moza. Assam blogger boys. I am Parvez. Assam blogger boys. Hamar logo hoy. Our YouTube channel ase. Subscribe koriba. Assam blogger boys. And challenge your limit. Okay. Assam blogger boys, subscribe and share. Assam blogger boys. আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে প্লিজ এটা লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে আৰু লগতে ঘণ্টা বটনটো দবাব নাপাহৰিব এটা নতুন ভিডিঅ'ৰ নতুন টপিকৰ সৈতে আপোনালোকক আকৌ লগ পাইছোঁ টিল দেন কিপ ৱাচিং জয় অসম এটা মোৰ বাইকতো লগাই লওঁ লগো এটা মজা আমাৰ আসাম ব্লগাৰ বয়ছৰ লগৰ আহিলে And we gonna let it